ইয়াৰ পৰা আজি নিশ্চিত হ'ল যে এইবাৰ কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ দখলত। এটা কথা স্পষ্ট যে আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু গণশক্তি এটা এলায়েন্স দল হিচাপে আমি কাম কৰি আছোঁ আৰু এই ধৰণে কাম কৰোঁতে আমাৰ ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত BPFেও আমাক কেতিয়াবা সহায় কৰিছে। কিন্তু আমি মিত্ৰ দল বুলি ক'লে UPPL, BJP আৰু AGP। গতিকে আমি মিত্ৰ দল হিচাপে কোনোবা আমাৰ শুভাকাংক্ষীয়ে ক'ৰবাত শুভেচ্ছা দিয়ে, সমৰ্থন দিয়ে, তাত আমাৰ ক'বলগীয়া কি আছে। কিন্তু আমাৰ মিত্ৰ দল আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL। কোকৰাঝাৰত আমি আমাৰ দলৰ আৰু মিত্ৰ দলৰ একেলগে সভা অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ পৰা আজি নিশ্চিত হ'ল যে এইবাৰ কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ দখলত। ইয়াত আৰু চিন্তা কৰিব লগা নাই, সুন্দৰ পৰিৱেশ। মই ইয়াৰ আগতো কাজলগাঁৱত এখন, বাসুগাঁৱত এখন, দুখন সভা কৰি আহিলোঁ, তৃতীয় সভা কৰিলোঁ আৰু আজি এই তিনিওখন সভাত ৰাইজৰ যিটো উৎসাহ, এই উৎসাহৰ পৰা বুজি পাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰতিগৰাকী এই অঞ্চলৰ ভোটাৰ আছে আৰু সকলোৱে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এইবাৰৰ কোকৰাঝাৰ আকৰ্ষণখনো উপহাৰ দিব বুলি আমি নিশ্চিত। এটা কথা স্পষ্ট যে আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু গণশক্তি এটা এলায়েন্স দল হিচাপে আমি কাম কৰি আছোঁ আৰু এই ধৰণে কাম কৰোঁতে আমাৰ ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত BPFেও আমাক কেতিয়াবা সহায় কৰিছে। কিন্তু আমি মিত্ৰ দল বুলি ক'লে UPPL, BJP আৰু AGP। গতিকে আমি মিত্ৰ দল হিচাপে কোনোবা আমাৰ শুভাকাংক্ষীয়ে ক'ৰবাত শুভেচ্ছা দিয়ে, সমৰ্থন দিয়ে, তাত আমাৰ ক'বলগীয়া কি আছে। কিন্তু আমাৰ মিত্ৰ দল আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL। কথাটো এনেকুৱা যে এই মুহূৰ্তত আমাৰ দলৰ একো সিদ্ধান্ত হোৱা নাই, কিন্তু এইটো কথা ঠিক যে দলৰ সাংগঠনিক শক্তিটো চাই, কাৰণ আমাৰ দুটা ছিট আছে, এটা কোকৰাঝাৰ আৰু এটা দৰং ওদালগুৰি। এই দুইটা ছিটৰ মাজত এটা ছিটত ভাৰতীয় জনতা পাৰ্টিয়ে খেলিব, এটাত UPPL খেলিব। গতিকে এতিয়ালৈকে কোনটো ছিটত কোন খেলিব সেই পৰিৱেশটো আহক, তেতিয়া আপোনালোকে গম পাব। আমাৰ লক্ষ্যটো 14ৰ 14 আৰু আজিৰ তাৰিখত আমি 12খন আসন জিকাটো 100% শুদ্ধ। মাত্ৰ 2খন আসনৰ কাৰণে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু মই ভাবোঁ যে সময় বগৰাৰ লগে লগে 14খনৰ 14খনে আমি পাম। এনালিচিছবিলাক আপোনাৰ এনালিচিছ। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থন বৃদ্ধি হৈছে। আজি মই 3খন সভা কৰিলোঁ, এনেকুৱা সভাটো বেলেগ পাৰ্টি ইয়াত কৰিবও নোৱাৰে, কৰা দেখাও নাই। গতিকে আমাৰ জনপ্ৰিয়তাটো আমি জানোৱেই আৰু ৰাইজৰ মাজত যেতিয়া ৰাইজৰ হৈ কাম কৰে তেতিয়া ৰাইজে নিজেই সিদ্ধান্ত লয়। গতিকে মই ভাবোঁ যে ৰাইজ আমাৰ লগত আছে আৰু আমি এই ৰাইজৰ সহযোগত 14খনৰ 14খন আসনে পাম। এটি বিশেষ বিজ্ঞাপন। বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা দাওহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পচন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালচাৰ, চিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150খনো পোৱা যাব। দাওহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC, ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা দাওহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পচন্দৰ বাজাজ বাইক ল'ব পাৰিব। দাওহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।